হাই হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰো সকলো ভালে আছে এণ্ড ওয়েলকাম বেক টু মাই চেনেল আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু মেজি জ্বলাই এইপিনে হাজবেণ্ডে সেৱা কৰি আছে হেল্ল' ফ্ৰেণ্ডছ ৰাতিপুৱা আমি 6:30 মান বজাতে আমি মেজি জ্বলালো আৰু এইখিনিতে জ্বলালো ইয়াত দেখিছে ইয়াতে সৰু সৰুকে জ্বলালো এনেকুৱা সুবিধা নাই আৰু সকলোৱে মিলি চাহ পানী খালো তাৰ পিছত অলপ ব্ৰেকফাষ্টটো এইবোৰে হ'ল পিঠা চিৰা দৈ গুৰ এইবোৰে খালো আৰু 1 ঘণ্টা পা মই ইয়াত জুই হেকি আছো আৰু গুটে মানে প্ৰথম পা সকলো দেখাম বুলি ভাবিছিলো কিন্তু সব নিজ নিজ কামত ব্যস্ত আৰু মই মানে খৰদৰ হৈ গল সো একো দেখাব নোৱাৰিলো সো মই কি বনাইছিলো মই প্লেটটো আপোনালোকক দেখাম আৰু গুটে মানে যি বনালো হেবুটো গুটে দেখাব নহল কেটামান থৈ দিছো দেখাম বুলি ফটো তুলি হেতু মই ইয়াত দি দিম এড কৰি দিম আৰু সাউক মই আজি চাদৰ মেখেলা পিনিছো বিহু বুলি আৰু হৈ গল আৰু বহুতে 11টা 11:30 হ'ল এতিয়া যাও কাপোৰ চেঞ্জ কৰো আৰু এতিয়া মই দিনৰ খানা বনাও ঠিক আছে ভিডিও কন্টিনিউ কৰিব আৰু চাই থাকিব চিৰা দৈ গুৰেৰে জলপান খালো হেবুৰ দেখাব নহল আৰু কি কেটা বনাইছো আইটেম সকলোকে দেখুৱাই দিছো এয়া সাউক বেটৰ ইমান ধুনিয়া ধুনিয়া বস্তু গুটে হাতেৰে বনোৱা এইবোৰ সব গড় দেখিছে এহিঙিয়া গড় আমাৰ অসমৰ প্ৰতীক এয়া সাউক জিৰাফ বনাইছে ইমান ধুনিয়া ধুনিয়াকে এপনে বেটৰ চকী আৰু এইবিলাক দাম নেকি দেখিয়ে লাগে কিয়নো এইবোৰ বহুত মানে হাতৰ কাম এইপিনে আজি আমি আহিছো ৰংঘৰ মানে ৰংঘৰত মই পূৰ্বাঞ্চলৰ ভিডিঅ'ত দেখিছিলো যে ৰংঘৰত ৰং মেলা হৈছে মই তো তেনেকৈ বিশেষ নাজানো সো মই ৰংঘৰৰ ৰং মেলা এবাৰ চাবলৈ আহিলো আৰু যোৱা বছৰ গম নাপালো এনেকা বিশেষ হয় বুলি প্ৰতি বছৰে হয় নেকি ইয়াত এপনে হাজবেণ্ডৰ লগত আহিলো আৰু কিনো হয় ৰং মেলা গৈ কিনে চাম আৰু কি হয় মেলা কেনেকুৱা ধৰণৰ কি আছে আৰু বহুত ভিৰ মানুহ বিৰাট ভিৰ আৰু এপিনে পুচকা পাপৰি চাট দোকান পুৰা বহি আছে আৰু আজি মই পুচকা খামে আৰু বহুত দিনৰ পাছত আৰু মই যেতিয়া ৰংঘৰৰ ভিতৰত সোমালো নহয় ইমান বাহিৰতো মানুহ ভিতৰতো ইমান মানুহ আৰু এটো মানুহ ভিৰ দেখি আছে নহয় ইয়া এই ভিৰৰ মানে চাৰিওপাশে মানুহ আৰু মাজত নৃত্য হৈ আছে ইমান ধুনিয়া নৃত্য আৰু মানুহবোৰ দিছে ইমান ওখ মানে মই একো চাব নোৱাৰিলো হাজবেণ্ডে মানে কোনোমতে হাতখন দাঙি ভিডিঅ' কৰিলে আৰু ভিডিঅ'ৰ জৰিয়তে মই চালো আৰু তাত বহুত ধুনিয়া নৃত্য হৈ আছে কিন্তু ইমান এইবোৰ বিষয়ে নাজানো কাৰণে কি নৃত্য হয় মই হেবু আপোনাক বুজাব নোৱাৰিম বহুত ধুনিয়া নৃত্য আৰু ওচৰৰ দোকানী খুদি গম পালো যে তেওঁলোকে কৈছে যে যোৱা বছৰৰ পৰা এনেকুৱা ধৰণৰ সংস্কৃতি মানে ইয়াত মানে উদযাপন কৰা হৈছে এইবোৰ আয়োজন কৰিছে মানে যোৱা বছৰৰ পৰা ভালকে এই বিষয়ে গম নাপাও আৰু হাজবেণ্ড ইমানকে নাহে মই আহিম বুলি কোৱা কাৰণে মানে দেখিলো আৰু ভিডিঅ' এটা যে এনেকুৱা হৈ আছে পূৰ্বাঞ্চলৰ ভিডিঅ'ত সো আহিলো আৰু বহুত উপভোগ কৰিলো আৰু মেলাবোৰ চালো আৰু মেলাত বস্তু ললো আৰু ইয়াত সাইড এপিসোড ড্ৰোন উৰাই আছে আৰু ইয়াৰ দ্বাৰা কেমেৰা কৰি আছে গোটেইখিনি ভিডিঅ' কৰি আছে আৰু তাত গৈ গম পালো যে মানে তাত কিবা খেলো হয় মানে ছোৱালীবোৰ খেলৰ কাৰণেও মানে সব তাত আগভাগ লৈ আৰু একচুয়ালি হয়তো ৰংপুৰ মেলা মই ৰং মেলা কৈছিলো নহয় সৰি মাফ কৰিব আৰু ইয়াত ৰংপুৰ মেলা আৰু ৰংপুৰ মেলাত হাসাকে বহুত ধুনিয়া ধুনিয়া ৰং বিৰঙৰ মানে বস্তু আছে চাবলগীয়া আৰু যিমানখিনি চাইছো ইয়াত মানে কাপোৰৰ ব্যৱসায় বেছি মানে আৰু কাপোৰে ললো মই চালো এটা জায়গাত ভাল লাগিলে কাৰণে ললো আৰু খোৱা বৰ ব্যৱস্থা আছে এপিনে মানে মাংস পুৰি আছে হেবুৰ বৰ নাখালো আমি খাই বৈ গৈছিলো এপিনে ধুনিয়া ধুনিয়া আচাৰ তাৰ পিছত ফুলবোৰ আছিল যে ধুনিয়া ধুনিয়া ফুল পুলিবোৰ ৰুইছে আৰু কাপোৰৰ বহুত ধুনিয়া ওয়ালকুচি পাইছে বহুত ভাল আৰু এপিনে ফুল সব এনে ওপৰ দেখুৱাই দিছো আৰু তাৰে মাজত অলপ আগত খোৱাবোৰৰ ব্যৱস্থা আছিল এপিনে মাংস জুইত পুৰি আছে সেইখিনি আৰু যিমান পাৰো দেখুৱাই দিছো
ৰংপুৰ মেলা ভাল লাগিছে কাৰ্ড হ'ব নুজুৰিব নেকি চাই লোৱা এইপিনে আমি বস্তু লৈ ল'লো বাইদেউৰ পৰা দেই আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আমাৰ অসমৰ সংস্কৃতি যিটো ৰংঘৰত হয় সেইটো দেখুৱাব অলপ চেষ্টা কৰিলোঁ 12 তাৰিখৰ পৰা হৈ আছিল 16 তাৰিখে শেষ হ'ল আৰু মোৰ ভিডিঅ' কেনেকৈ লাগিলে প্লিজ জনাব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব